মোৰ নতুন ইউটিউব চেনেল আনকমন উজ্জ্বললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটো মই নতুনকৈ খুলিলোঁ, হয়তো এইটো মোৰ প্ৰথম ভিডিঅ', কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰি দিব। আজিনো আৰু কি দেখুৱাম, আজি প্ৰথম এইখন মোৰ ঘৰতে থকা দোকান, মোৰ মিছেছে চলায়, এই দোকানখনৰে কিছু অংশ আজি আপোনালোকক দেখুৱাই দিছোঁ। সৰু দোকান, বেছি ডাঙৰ দোকান নহয়, আপোনালোকে চাই লওক। এইখনেই হ'ল মোৰ দোকানখন। আচলতে মোৰ নহয়, এইখন মোৰ মিছেছৰ দোকান, বেছি ডাঙৰ নহয়। ইয়াত বিস্কুট আছে, কিবা কিবি অলপ চলপ। ইয়াৰ দোকানত সোমালোঁ, এইবিলাক চিপছ আছে 10 টকা দামৰ, কিবা কিবি। এয়া মাল শেষ হৈছে, মাল এতিয়াও অনা নাই। এইবিলাক কিবা কিবি চকলেট আছে, চাদা আছে, পানটো ৰেডিঅ' আছে। মই মাজে মাজে বজাওঁ, এইটো অলপ বজাই দিম। নাই, অলপ বেমাৰ হৈ আছে, বজা নাই, পিছত বাজিব এইটো। ইয়াতে মেগী আছে, পাউডাৰ আছে আৰু অন্যান্য বহুত কিবা কিবি বস্তু আছে। এই সকলোবোৰ আৰু কৈ থকাৰ আৰু ইচ্ছাও নাই, বা আপোনালোকেও নুখুজে। সৰু কাষ্টমাৰ আছে 10 টকা দামৰ দিম। হৰলিক্স বিস্কুটলৈকে 10 টকা দামৰ। হৰলিক্স বিস্কুট এক পেকেট। আৰু কিবা দিম? হাজমলা চকলেট আছে, কেইটা দিম? এটা, তিনিটা হাজমলা চকলেট। হা? দিছা সেই তিনিটা। বঢ়িয়া। এইটো হাজমলা চকলেটটো থৈ দিলোঁ, 3 টকাটো থৈ দিলোঁ, এইখন মাৰি দিলোঁ। বঢ়িয়া। এয়া চিপছ 10 টকীয়া, ইয়াতে কিবা কিবি আছে। এতিয়া মটৰ চটৰ চব বস্তু বেছি নানো দেই, অলপ আনো। গাঁৱলীয়া দোকান, মিছেছে চলায়, মিছেছ এতিয়া শুই আছে, মই ভিডিঅ' কৰি আছোঁ। দোকানত সেনেকৈ কোনো বহি থকা ছিষ্টেম নাই, কাষ্টমাৰ আহিলে মাতি দেই, আমি গুচি আহোঁ, মালটো দিওঁ, আমি বহি থাকোঁ আৰু ৰুমৰ ভিতৰত থাকোঁ। কোনো বহি ছিষ্টেম নাই ঘৰৰ দোকান। এইবিলাক গিফ্ট আছে, এইটো বিয়াৰ গিফ্ট, মোক পেকিং কৰি থৈ দিয়া হৈছে, অলপ পিছত লৈ যাব। এইটো বিয়াৰ গিফ্ট। ঘড়ীও আছে, অজন্তাৰ গিফ্ট দিয়াৰ কাৰণে, ৱাল ক্লক। এই আৰু সৰু দোকান, বেছি ডাঙৰ দোকান নহয়। ভালে। এইটো হ'ল আমাৰ ঘৰ, এইটো ঘৰৰ লগতে দোকান, তো আমাৰ ঘৰ। আৰু এইখন হ'ল দোকানখন, ঘৰৰ লগত বাহিৰৰ পৰা দৰ্জাৰে লিংক আছে। এইবিলাক মিক্সাৰ আছে, কিবা কিবি হাবি যাবি। এয়াই আৰু সৰু দোকান, এয়াই আৰু। দোকানৰ ভিডিঅ'টো শেষ কৰি গধূলি মাংস আনিবলৈ গ'লোঁ, ব্ৰইলাৰৰ মাংস। চিকেন বুলি কৈ মিছামিছি লেবেল দি লাভ নাই, ব্ৰইলাৰৰ মাংস ব্ৰইলাৰ বুলিয়ে ক'লোঁ। সিবিলাক আনিব যোৱা আছে, ভিডিঅ' নকৰিলোঁ। ইয়াত বনোৱাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মাংস ৰন্ধাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ। ইতিমধ্যে পিঁয়াজ দি দিছোঁ, এয়া পিঁয়াজ ভাজি আছোঁ লাহে লাহে। পিঁয়াজ ভজা আৰম্ভ কৰিছোঁ, পিঁয়াজ ভাজি। এইটোৱে আমাৰ পাকঘৰ, টাইলছ মাৰ্বল লগোৱা পাকঘৰ নহয়, এটা ৰুমতে এডজাষ্ট কৰি এইখন ৱাল এইখন দি এনেকৈ তাৰমানে পাৰ্টিশ্যন এইখন দি পাকঘৰ বুলি এটা ছেপাৰেশ্যন কৰি লৈছোঁ। আৰু উপায় নাই, আমাৰ দৰে মানুহে এনেকৈ চলিব লাগিব, এডজাষ্ট কৰি পেলাই। উপায় নাই, ইয়াতে বেচিন চেচিন বহাই লৈছোঁ এনেকৈ। উপায় নাই দিয়ক, এনেকৈ চলিব লাগিব আমাৰ দৰে। উপায় নাই। এয়া মাংস ঢালি দিলোঁ মানে অলপকৈ দি দাম।
এয়া 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 দিলো এয়া পানী ঢালি দিলোঁ তো জোল বানাম আজি ফ্ৰাই নকৰোঁ কেতিয়াবা ফ্ৰাই কৰোঁ আজি ফ্ৰাই নকৰোঁ আজি জোল বনাই খাম উতলি আছে পূৰা হিট দিছোঁ পূৰা উতলি থাকিব দিলোঁ আৰু পূৰা উতলি থাক টেনশ্যন নাই বঢ়িয়া এয়া আপোনালোকে দেখিছে পূৰা ভক ভকে উতলি আছে এয়া কালাৰটো সিমান ঠিক নহ'ল তথাপিও চাওঁ কি হয় টেষ্ট হ'লেই হ'ল আৰু খাব লগা এইগিলা মাংস চাংস এইবিলাক চবেই বনাব জানে মই নাই বানাই পেলাই দেখালোঁ এইবিলাক হ'ল টাইমৰ খেলা আপুনি যদি টাইমত যদি মছলা চছলাখিনি যদি আপুনি যদি টাইমমতে আৰু পৰিমাণটো ঠিকমতে দিব পাৰে তেতিয়া টেষ্ট হ'ব পৰিমাণটো আৰু টাইমটো ইফাল সিফাল হ'লে তেতিয়া টেষ্টটো কম হ'ব সেই আৰু এইবিলাক চবেই বনাব জানে এই ভিডিঅ'তে ইমানতে শেষ কৰিলোঁ ভিডিঅ'টোত কিবা কিবি আৰু হাবি জাবি শব্দটো প্ৰয়োজনতকৈ অলপ বেছিকৈ ব্যৱহাৰ কৰা গ'ল আপোনালোকৰ যদি হজম নহয় কিবা হাজমলা চাজমলা ইত্যাদি খাই যেন হজম কৰি দিয়ে আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ পিছত আৰু ভিডিঅ' বনাব চেষ্টা কৰিম আপোনালোকে যদি ইচ্ছা কৰে লাইক কমেণ্ট কৰিব পাৰে ভাল পালেও কমেণ্ট কৰিব বেয়া পালেও কমেণ্ট কৰিব পিছত লগ পোৱাৰ আশাৰে ধন্যবাদ।